সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এয়া ওচৰৰে নব আৰু মই পিঠা খুন্দিবলৈ আহিলোঁ। নবক পিঠাখিনি চালিবলৈ লগাইছোঁ অকণমান দেৰি, তাৰপিছত ময়ো চালি দিম বাৰু। কিন্তু নবক মই ঢাকি দি দিছোঁ বৰ্তমান। এয়া পিঠা খুন্দি আহি নাৰিকল আৰু চেনিখিনি ভাজি লৈছোঁ। এই নাৰিকল আৰু চেনিখিনি একদম পূৰা খৰখৰীয়া হোৱালৈকে, মানে পূৰা শুকাই যোৱালৈকে ভাজিম ভালদৰে। তাৰপিছত পিঠাত দিব লাগিব। ভালদৰে ভাজি পূৰা খৰখৰীয়া হ'লে মানেহে পিঠাত দিলে ভাল লাগে খাবলৈ। এয়া হৈ গৈছে, এতিয়া পিঠাখিনি বনাওঁ বলক। এয়া পিঠা বনাই আছোঁ, কেনেকুৱা হৈছে জনাবচোন। এই পিঠাটো যে বনাবলৈ মোৰ বৰ কষ্ট হয়। আঙুলি আগবোৰ একদম ইমান পুৰি নিয়ে, এনেকৈ মেৰিয়াওঁতে পিঠাটো। পিঠাটো ভালকৈ হ'বৰ কাৰণে দুইটা ছাইডে ভালকৈ সিজাকৈ দিব লাগে। অলপ টাইম টাৱাখনতে ৰাখিব লাগে, যিহত বনায়, টাৱাত বনায় বা কেৰাহীত বনায়, য'তে বনায় তাতে অলপ টাইম ভালদৰে লুটিয়াই শুকুৱাকৈ ৰাখিব লাগে, যাতে পিঠাখন লিকটীয়া হৈ নাথাকে। নহ'লে লিকটীয়া হৈ গ'লে মানে পিঠাখন খাবলৈ ভাল নালাগে আৰু বহুত দিন মানে 15-20 দিনলৈও ৰাখিব নোৱাৰি, বেয়া হৈ যায়। তো তাকে আৰু ভালকৈ সিজিলে মানে ভাল লাগে খাবলৈ। আজি আমাৰ ঘৰৰ ভণ্টিসকলৰ জেং বিহু আছে, দেখুৱাম আপোনালোকক, চাই যাব ভিডিঅ'টো শেষলৈকে। এয়া আমাৰ ঘৰৰ ভণ্টিসকলৰ জেং বিহু মাৰিছে সিহঁতে। নতুন কেনেকুৱানো পায় মই অকণমান দি দিছোঁ ভিডিঅ'।